ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ দিনক দিনে বেয়া হৈ আহিবলৈহে ধৰিছে আৰু আমি গম পাইছোঁ প্ৰায় একমাহ ধৰি এই যুদ্ধ চলি আছে। চাওক এখন ফাইটাৰ প্লেনত কেনেকৈ ৰকেটবোৰ ইনষ্টল কৰিছে আৰু তাৰ পাছত আপোনালোকে দেখা পাব কেনেকৈ টাৰ্গেটবোৰলৈ এই ৰকেটবোৰ এৰে। চাই থাকক ভিডিঅ'টো শেষৰলৈকে। গোটেই পৃথিৱী এতিয়া চিন্তিত হৈ পৰিছে এই যুদ্ধ কেতিয়া অন্ত পৰিব বুলি, আৰু যদি অন্ত নপৰে তেনেহ'লে থাৰ্ড বিশ্বযুদ্ধ অৰ্থাৎ থাৰ্ড ৱৰ্ল্ড ৱাৰ হ'ব বুলি আমি শুনিবলৈ পাইছোঁ। ইখনৰ পিছত ইখন ফাইটাৰ প্লেন এতিয়া ইউক্ৰেইনৰ আকাশত উৰি ফুৰিছে। স্থানীয় লোকসকলৰ থাকিবলৈ ঠাই নাইকিয়া হ'ল আৰু এতিয়া সেই স্থানীয় লোকসকলে ওচৰৰ কাণ্ট্ৰিবিলাকলৈ পলাইছে নিজৰ জীৱন ৰক্ষা কৰিবলৈ। আপোনালোকে অলপ পাছতে দেখা পাব এই ফাইটাৰ প্লেনখনে কেনেকৈ এটাৰ পিছত এটা মিছাইল নিজৰ টাৰ্গেটলৈ এৰে। চাই থাকক ভিডিঅ'টো শেষৰলৈকে। চাওক এখন ফাইটাৰ প্লেনৰ ভিতৰৰ দৃশ্য কেনেকৈ তেওঁলোকে টাৰ্গেটলৈ এইম কৰে আৰু তাৰ পাছত তেওঁলোকে সেই মিছাইলবোৰ এৰি দিয়ে। সঁচাকৈ বুকু কঁপি অহা এখন দৃশ্য। এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকক বিশ্বৰ প্ৰত্যেকটো গুৰুত্বপূৰ্ণ খবৰবোৰ দি থাকিবলৈ চেষ্টা কৰা হৈছে, আৰু যদি আপোনালোকে তেনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো কমপ্লিট চোৱাৰ বাবে ধন্যবাদ।